আজি মই আপোনালোকক এটা জৰুৰী কথা ক'বলৈ আহিছোঁ। এই ফটোখন চাওকচোন। মই বাৰে বাৰে কিয় বেমাৰত পৰো? মোক স্কুলত কৰা বুলি কয়। মই ৰান ল'বলৈ দৌৰিলে ভাগৰি পৰো, ফপাবলৈ ধৰো। শিশু বাৰে বাৰে বেমাৰত পৰা, ভাগৰ লগা বা পলমকৈ বুজি পোৱা, এই সকলোবোৰ অপুষ্টিৰ লক্ষণ হ'ব পাৰে। অপুষ্টি অৰ্থাৎ সঠিক পুষ্টি নোপোৱা। গৰ্ভাৱস্থাৰ পৰা আৰম্ভ কৰি জন্মৰ প্ৰথম 2টা বছৰত শিশুৰ বাবে ই অতি বিপদজনক হয়। আজি দেশৰ প্ৰায় প্ৰতি দ্বিতীয়টো শিশু অপুষ্টিৰ কবলত পৰিছে, অৰ্থাৎ শৰীৰ আৰু মগজু দুৰ্বল। আৰে এইটো শুকাই গ'ল। আহা ইয়াত প্ৰথমে পানী দিওঁ। এতিয়া পানী দিলে কি লাভ হ'ব? যদি পানী দিওঁ তেতিয়াহে ফুল ফুলিব। আৰে দেউতা, আপুনি চন কৈছিলে যে গছ এবাৰ শুকাই গ'লে পাছত যিমানেই সাৰ পানী দিয়ে সি ঠিক নহয়। তুমিয়েচোন কৈছিলা যে কলহ এবাৰ বেয়া হৈ গ'লে পুনৰ আৰু ঠিক নহয়। যদি শিশু এবাৰ অপুষ্টিৰ কবলত পৰে, তেতিয়া ইচ্ছা কৰিলেও আমি সিহঁতক পুনৰ ঠিক কৰিব নোৱাৰোঁ। নিজৰ সন্তানক অপুষ্টিৰ পৰা বচাব খোজে যদি 4টা কথা নিশ্চয় মনত ৰাখক। 1. গৰ্ভৱতীক ভাল খাদ্য। 2. প্ৰথমৰ দাঁতিত গাখীৰকণহে আচল। 3. 6 মাহ কেৱল স্তন্যপান। 4. পাছত স্তন্যপান আৰু পুষ্টিতত্ত্ব ধ্যান। 1. গৰ্ভৱতীক ভাল খাদ্য। 2. প্ৰথমৰ দাঁত গাখীৰকণহে আচল। 3. 6 মাহ কেৱল স্তন্যপান। 4. পাছত স্তন্যপান আৰু পুষ্টিতত্ত্বত ধ্যান।